ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকিল অসমৰ যুৱক অসম সন্তান মতিউৰ ৰহমান জিলিকিল ৰাষ্ট্ৰীয় পৰ্যায়ত নগাঁৱৰ জুৰিয়া মতিউৰ ৰহমান নামৰ এই উদীয়মান যুৱকজনে শেহতীয়াকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত সাহিত্য বঁটা লাভ কৰি নগাঁৱৰ লগতে সমগ্ৰ অসমলৈ কঢ়িয়াই আনিছে গৌৰৱ। কলিকতাৰ ঠাকুৰবাৰীৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যোৱা সমতা সাহিত্য একাডেমীৰ বিশেষ বঁটা বিতৰণ অনুষ্ঠানত ৰাজ্যৰ আন আন কবি সাহিত্যকৰ লগতে নগাঁৱৰ মতিউৰ ৰহমানকো তেওঁ সপোনৰ সুৰভি কবিতা সংকলনৰ বাবে প্ৰদান কৰে ৰবীন্দ্ৰনাথ ৰাষ্ট্ৰীয় বঁটা। উল্লেখ্য যে সমতা সাহিত্য একাডেমী নামৰ প্ৰতিষ্ঠানটোৱে 1954 চনৰ পৰাই ভাৰতৰ বিভিন্ন ৰাজ্যৰ উদীয়মান কবি সাহিত্যিকসকলক প্ৰদান কৰি আহিছে ৰবীন্দ্ৰনাথ ঠাকুৰ বঁটা। এনে সফলতাৰ বাবে এতিয়া উৎফুল্লিত জুৰিয়াবাসী। জুৰিয়াৰ পৰা দিলৱাৰ হুছেইনৰ ৰিপৰ্ট PI নিউজ।